আজি এখানে দাইল খাই আছে যে ভাজা ভাজা এয়া পাপায়া ভাল লাগে মিঠা হয় খুব গছৰ এইটো এয়া অলপ পানী দিলে সিজিবলৈ অলপ গাইজ প্লিজ লাইক কমেণ্ট কৰিব লগতে সাবস্ক্ৰাইব কৰিব আমাৰ চেনেল সব ইমান কষ্ট কৰি বনাই আছে আৰু ই ৰোজা আছে আজি তো পবিত্ৰ ৰমজান মাহ চলি আছে এই কিচেনৰ কামবিলাক যে কিমান দেখাত সহজ যেন লাগে কিন্তু বহুত কষ্ট হয় লগতে অলপ মই হেল্প কৰি দি আছো তাক এয়া হলে দুটা হলে এতিয়া আৰু চাব পাৰিব লাষ্টলৈকে চাব আপোনালোকে কাপোৰ দিছা নেকি এয়া চাওক কাপোৰ দিছে অলপ কিবা কাপোৰ আছিল এইটো দিছে হলে এয়া ৰুটিবিলাক হলে ন কেইটা বনাইছে এইটো 8টা মান হ'ব আৰু আছে ন ঠিক আছে এতিয়া অলপ এতিয়া ভাজিব লাগিব চাব আপোনালোকে ৰুটি ভাজিবলৈ এইটো কাৰাইটো ললো এইটো এতিয়া তাত দিম গেছত এইটো ভাজিবলৈ মই অলপ হেল্প কৰি দি আছো তাক এয়া হলে চবেই হলে আৰু এটা হল কেইটামান হল লাষ্ট হ'ব আৰু দুটা আছে হৈ গেল চাওঁতে পৰা গেল ন বন্ধুসকল আৰু এটা কিবা বনাবহি ম'ম' বনাব এইটো দুটা ৰুটি ৰাখিছে এয়া কণী লগতে আছে এইবিলাক কি আলু ভাজি তাতে দিম এইটো ভাজি লগতে এইটো তাতে দি কেনে তেলত দি কিনে ফ্ৰাই কৰিব লাগিব छोटा बड़ा छोटा या लास्ट हो गल 4টা हल सिम्पल एटू बेसि नालागे कणी लगते आलू भाजी और एनेके रुटी तो बनाए एनेके बनाए लले हो যাব लगते एटू बनाई दी केने एटू रिफाइन तेलत भाजी दिले हो যাব खाई केने टेस्टी लगे खूब आपनालोके ट्राई करिब पारे।
ঘৰত চিম্পুল হয়। তো বন্ধুসকল, এইটো কি কৰিব লাগিব এতিয়া, ভাজাৰ আগতে এইটো কণীটো যে আছে, কণীটো অলপমান ভিজাই ল'লে হ'ল। হৈ গ'ল। 7 बजे ना, आधा घंटा होगा, आधा घंटे के ऊपर। हो गया मैं अकेला हूँ ना। চাই থাকিব বন্ধুসকল কেনেকৈ হয়। छोटा बड़ा छोटा বেছি কিছু নালাগে, ৰুটি এটা হৈ গ'ল। নেক্সট या टेस्टी हो। গাইছ হৈ গ'ল, লাষ্ট এইটো আছে। চাওক, অলপ যেতিয়া ৰঙা হ'ব, ৰঙা হ'লে মানে বস্তুটো টেষ্ট হয়। আপোনালোকে ট্ৰাই কৰিব এবাৰ ঘৰত, চিম্পুল হয়, বহুত টেষ্টি হয় বস্তুটো। वंडरफुल, खूब सफ्ट है बस्तुটো, खूब सफ्ट है, खाई बहुत ভাল লাগে। If you like pina colada